আপোনাৰ চহৰত মোৰ প্ৰথমটো খোজ। এয়া আপোনাৰ চহৰত মোৰ প্ৰথমটো খোজ। আপোনাৰ চহৰত পদাৰ্পণ কৰোঁতে মোৰ এনে লাগিল যেন গছত বহি থকা কেতেকীজনীও মোক আদৰিবলৈহে যেন গীত জুৰিলে। আপোনাৰ চহৰত পদাৰ্পণ কৰোঁতে মোৰ এনে লাগিল মোৰ আগমনৰ কথা শুনিয়েই যেন আপোনাৰ হৃদয়ত মৰহি যোৱা প্ৰেমৰ ফুলপাহু আকৌ সতেজ হৈ পৰিলে। সঁচাকৈ আপোনাৰ নগৰী প্ৰেমৰ নগৰী। আপোনাৰ চহৰতেই আছে ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ জীৱন্ত কাহিনী। আপোনাৰ চহৰতেই আছে হজৰত মহম্মদে খন্দাই যোৱা হজৰাপাৰ পুখুৰী। আপোনাৰ চহৰতেই আছে ৰুদ্ৰপদ, হলেশ্বৰ, মহাভৈৰৱ, দুইমণি শিলা আৰু দ পৰ্বতীয়াৰ পুৰণি তোৰণখনি। আপোনাৰ চহৰতেই আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কলাভূমি। প্ৰিয়তম, এয়া আপোনাৰ চহৰত মোৰ প্ৰথমটো খোজ। চিত্ৰলেখাক সুধিছিলোঁ মই আপোনাৰ কথা। চিত্ৰলেখাই ক'লে, প্ৰেমৰ নগৰীৰ যদি প্ৰেমৰ কবিতা পঢ়া তেতিয়াহ'লে লুইতৰ পাৰলৈ যোৱা। তাত তুমি এজন মাতাল কবি প্ৰেমিকক লগ পাবা, যি কেৱল নিজৰ কল্পনাৰ প্ৰেয়সী সাগৰিকাৰ কাৰণে কবিতা লিখে। পাৰিলে তুমি এবাৰ তেওঁৰ হৃদয়খনো জুমি চাবা। তুমি পঢ়িবলৈ পাবা তেওঁৰ হৃদয়ৰ কোঠালিত গজালেৰে লিখি থোৱা সাগৰিকাৰ নামত হাজাৰ হাজাৰ প্ৰেমৰ কবিতা। এয়া আপোনাৰ চহৰত মোৰ প্ৰথমটো খোজ।